হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং আপুনি চাই আছে সঞ্জয় দেৱী স্বাগতম জনাইছোঁ চেনেললৈ আৰু আজি গম পাইছে আজি ৰিজাল্ট দিব গ্ৰেড 4 গম পাইছে সেইটোৰ ওপৰলৈ আপোনাক আজি লৈ আহিছোঁ তো ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিব আৰু এতিয়া বহুত মানুহে ৰিজাল্ট চেক কৰিছে কিন্তু ৰিজাল্ট চেক কৰিব পৰা নাই তাৰো চলিউশ্যন এটা দিম আৰু কেনেবাকৈ যদি আপুনি পাছপৰ্টটো পাহৰি গৈছে তাৰো চলিউশ্যন দিম তো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যোনে যোনে গ্ৰেড 4 এক্সাম দিছে সিহঁতক ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সিহঁতে সেই ভিডিঅ'টো চাই অলপ সুবিধা পায় চলিউশ্যন পায় ডবলক ভিডিঅ'টো আৰম্ভ কৰোঁ যেতিয়া ৰিজাল্টটো চেক কৰিছে স্ক্ৰীণত দেখাইছে কি ওলাইছে ৰিজাল্ট নট ফাউণ্ড সেইটো কি কাৰণে আহিছে অলপ বুজাই দিছোঁ তো কি কাৰণে অহা নাই এইটো ভয় খাব নালাগে এইটো যেতিয়া বেছি ট্ৰাফিক হয় তেতিয়া ক্ৰেছ হৈ যায় আৰু মই ক'লোঁ আগতেই ক'লোঁ তো সেইটো কাৰণে চাব পৰা নাই আপুনি এনেকৈয়ে চাই থাকিব ৰাতি হ'লেও চাব মেইনলি মই প্ৰিফাৰ কৰোঁ 12টা বজাত 11টা বজাত চব মানুহ শুই যায় ন হোৱা টাইমত চাব এনেকুৱা টাইমত চাব যোনটো মানুহ ইউনিক টাইমত যোনটো মানুহ হাৰ পাই নাথাকে যোনে নাচায় সেই টাইমত যেতিয়া চাব আপুনি ৰিজাল্ট সম্পূৰ্ণ চাব পাব 110% আপুনি ৰিজাল্ট চেক কৰিব পাৰিব এতিয়া যদি বৰ্তমান পৰা নাই চাবলৈ এতিয়াতো আপুনি চেক কৰি আছে চাবলৈ পৰা নাই যদি আপুনি ৰাতিপুৱা বা ৰাতি এনেকুৱা টাইমত চাব যোনটো মানুহে শুই যায় তেতিয়া বহুত মানুহেতো তাত গৈ চবেইতো ভিজিট নকৰে মোবাইলত ভিজিট কৰিব কোনোবা লেপটপৰ ভিজিট কৰিব চবেইতো চেক কৰি নাথাকেতো তেতিয়া সেই টাইমত আপুনি চেক কৰিব পাব আৰু কামনা কৰিছোঁ আপোনাৰ ৰিজাল্টটো পাছ হওক চিলেক্ট হওক এয়াই কিন্তু এনেকুৱা টাইমত চাব টাইমটো কৰি দিলোঁ তো এতিয়াতো চবেই চাই আছে এতিয়াতো ৰিজাল্ট ওলালে বুলি গম পায় আগৰ পৰা হেডলাইন ওলাই আছে আৰু নিউজটো গম পায় চ' এতিয়া চবে চাই আছে সেইকাৰণে এতিয়া আপুনি চাব পৰা নাই যদি একো নাই 12টা বজাৰ ইফালে চাব আপুনি চাব পাব ইয়াতে আপুনি ক্ৰমটো আপডেট দিব পূৰা আপডেট দিব মজিলা ফায়াৰবক্স আপডেট দিব আৰু তেতিয়া চেক কৰি থাকিব এবাৰ ৰিজাল্ট নট ফাউণ্ড দেখাব ছেকেণ্ডবাৰ ৰিজাল্ট নট ফাউণ্ড দেখাব 100বাৰতো ৰিজাল্ট নট ফাউণ্ড নেদেখায় তো আপুনি চেষ্টা কৰি থাকিব ৰিজাল্ট চাব পাব আৰু কি কাৰণে ৰিজাল্ট নট ফাউণ্ড বুলি দেখাইছে সেইটোও কৈ দিছোঁ যেতিয়া এটা ৱেবছাইটত যেতিয়া বেনৱাইজ বুলি থাকে বেনৱাইজ লিমিট থাকে এটা তাৰপিছত একেবাৰতে যদি একগাল ট্ৰাফিক হয় তেতিয়া এইটো ক্ৰেছ হৈ যায় তো বেনৱাইজ লিমিটটো কম আছিল সেইকাৰণে মানে বেছি লোড পৰাৰ কাৰণে ক্ৰেছ হৈ গৈছিলে তো এয়াই সেইকাৰণে আপুনি ভয় খাব নালাগে যে ৰিজাল্ট যে চাব পৰা নাই বুলি ৰিজাল্ট চাব পাব তাতে পাব সেইটো লিংকতে পাব assamcareer.com তো এডোখৰতে ৰিজাল্টটো দি আছে তাতে চাব পাব আপুনি চেষ্টা কৰি থাকক চাবলৈ পাবই 8টা বজাত কিন্তু চবেই বহুতে ৰিজাল্ট চালে মই ফোনো আহিছিলে যে 8টা বজাত কোনোবা ৰিজাল্ট চাইছে আৰু পাইছেও বহুতে আশা কৰিছোঁ আপোনালোকেও পাওক কামনা কৰিছোঁ আপোনালোকে ৰিজাল্টটো পাছ কৰক আৰু চাপৰ্টো লওক আৰু ময়ো দিছিলোঁ এক্সাম কিন্তু এয়াই আৰু কিবা যদি অসুবিধা হয় কমেণ্টত জনাব তাক আৰু চলিউশ্যন দি দিম আপোনালোকক কমেণ্টত জনাব আৰু আপোনালোকে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ৰাতিপুৱা শুই উঠি ভিডিঅ'টো বনাইছোঁ আৰু ইমানটোৱে আশা কৰিছোঁ মোকো ছাপোৰ্ট কৰক আৰু অলপ আগুৱাই যাব পাৰোঁ নতুনকৈ ইউটিউব চেনেল খুলিছোঁ যাতে অলপ আপুনি মৰম কৰিব বুলি আশা কৰিছোঁ আৰু কৰিবই যদি চেনেলটো যেনেকৈ হ'লেও ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব নকৰিলে গম পাম কি মোৰে কমি আছে মোৰে কণ্টেণ্টত কমি আছে সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পোৱা নাই সেইটো কাৰণে ছাবস্ক্ৰাইব কৰা নাই তো মই আপোনাৰ কাৰণে বেষ্ট কণ্টেণ্ট আনিব চেষ্টা কৰি আছোঁ আগন্তুক দিনত ভৱিষ্যতেও আনি থাকিম খালি আপোনালোকে অলপ মৰম কৰক অলপ বেছি নহয় অলপমান ছাবস্ক্ৰাইব কৰি দিব অলপমান চাব আৰু সেয়াই আছিল আন এটা ভিডিঅ' লগ পাম তেন্তে বাই বাই